আপুনি জানেনে PPF পাব্লিক প্ৰভিডেণ্ট ফাণ্ড হৈছে ভাৰত চৰকাৰৰ অতি সুৰক্ষিত আৰু লাভজনক আঁচনি আৰু এই ভিডিঅ'ত আপুনি জানিব PPF একাউণ্ট কোনে খুলিব পাৰে কেনেকৈ খোলা যায় কিমান টকা জমা কৰিব পাৰি উলিয়াই লোৱাৰ নিয়ম কেনেকুৱা লোন লোৱাৰ সুবিধা আছেনে তেন্তে আলোচনা আৰম্ভ কৰোঁ PPF একাউণ্ট কোনে খুলিব পাৰে যিকোনো ভাৰতীয় ব্যক্তি এটাই PPF একাউণ্ট খুলিব পাৰে এজন ব্যক্তিৰ কেৱল এটা PPF একাউণ্ট থাকিব পাৰে অভিভাৱকে নিজৰ সন্তানৰ নামত একাউণ্ট খুলিব পাৰে কিন্তু মা আৰু দেউতাকক দুয়ো একেলগে খুলিব নোৱাৰে NRI লোকে নতুন PPF একাউণ্ট খুলিব নোৱাৰে যদি কোনো ব্যক্তি ভাৰতীয় হৈ একাউণ্ট খুলিছিল আৰু পাছত NRI হ'ল তেন্তে একাউণ্ট চলি থাকিব কিন্তু নতুন টকা জমা কৰিব নোৱাৰিব HUF হিন্দু আনডিভাইডেড ফেমিলি আৰু ট্ৰাষ্টে একাউণ্ট খুলিব নোৱাৰে এজন অন্ধ ব্যক্তি বা অশিক্ষিত ব্যক্তিয়েও PPF একাউণ্ট খুলিব পাৰে যদি কোনো ব্যক্তিয়ে সাক্ষ্য দিয়ে PPF একাউণ্ট কেনেকৈ খোলা যায় PPF একাউণ্ট পোষ্ট অফিচ বা বেংক SBI PNB HDFC ICICI আদি বেংকত খোলা যায় পান কাৰ্ড আধাৰ কাৰ্ড এড্ৰেছ বুক আৰু DOB প্ৰুফ মাইনৰ একাউণ্টৰ ক্ষেত্ৰত লাগিব মিনিমাম 500 টকা জমা কৰিব লাগিব আৰু মেক্সিমাম 1.5 লাখ বছৰি জমা কৰিব পাৰিব নেট বেংকিং বা মোবাইল বেংকিংৰ জৰিয়তেও PPF একাউণ্ট খোলা যায় PPFত টকা জমা কেনেকৈ কৰিব একেলগে বা ইনষ্টলমেন্ট হিচাপে জমা কৰিব পাৰি চেক কেছ ডিমাণ্ড ড্ৰাফ্ট বা অনলাইন বেংকিংৰ জৰিয়তে জমা কৰিব পাৰি PPF একাউণ্ট বছৰত কমেও এবাৰ জমা নকৰিলে একাউণ্টটো বন্ধ হৈ যায় কিন্তু জৰিমনা 50 টকাৰ জৰিমনা দি পুনৰ সক্ৰিয় কৰিব পাৰি PPFৰ ওপৰত ধনৰ সুদ PPFত চৰকাৰে নিযুক্ত কৰা নিৰ্দিষ্ট সুদ পোৱা যায় বৰ্তমান সুতৰ হাৰ চৰকাৰে প্ৰতি মাহত সলনি কৰে বৰ্তমান চলি আছে 7.1% সুদ মাহৰ 5 তাৰিখৰ আগত থকা ন্যূনতম টকাৰ ওপৰত দিয়া হয় গতিকে টকা 1ৰ পৰা 5 তাৰিখৰ ভিতৰত জমা দিলে ভাল ৰিটাৰ্ণ পায় PPF একাউণ্টৰ সুদ আৰু লাভ সম্পূৰ্ণ টেক্স ফ্ৰী PPFৰ লোন লোৱাৰ সুবিধা তৃতীয় বছৰৰ পৰা লোন ল'ব পৰা যায় বেলেন্সৰ 25% পৰ্যন্ত লোন ল'ব পাৰি লোন 3 বছৰৰ ভিতৰত উভতাই দিব লাগিব 1% সুতত লোন দিয়া হয় কিন্তু সময়মতে উভতাই নিদিলে 6% সুত দিব লগিয়া হয় উদাহৰণ হিচাপে ধৰক 2019 চনত আপুনিয়ে এখন PPF একাউণ্ট খুলিলে এতিয়া 2024 চনত আপোনাৰ একাউণ্টত বেলেন্স 2 লাখ টকা আছে PPFৰ নিয়ম অনুসৰি তৃতীয় অৰ্থ বছৰৰ শেষৰ পাছত আপুনি ঋণ পাব অৰ্থাৎ 2022-23 অৰ্থ বছৰৰ শেষৰ পৰা আপুনি ঋণ ল'ব পাৰিব ঋণৰ পৰিমাণ আগৰ বৰ্ষৰ শেষৰ বেলেন্সৰ 25% মানে 2023-24 অৰ্থ বছৰৰ আৰম্ভণিৰ সময়ত যদি আপোনাৰ একাউণ্টত 2 লাখ আছিল তেন্তে আপুনি 50,000 মানে 2 লাখ টকাৰ 25% ঋণ হিচাপে পাব পাৰে এই ঋণ 36 মাহৰ ভিতৰত উভতাই দিব লাগিব যদি 3 বছৰৰ ভিতৰত ঋণ উভতাই দিলে তেন্তে 1% সুতৰ হাৰ দিব লাগিব কিন্তু যদি 3 বছৰৰ ভিতৰত উভতাই নিদিলে তেন্তে সুদ 6% হাৰলৈ বৃদ্ধি পায় মাইনৰ একাউণ্টৰ অভিভাৱকে মাইনৰৰ বাবে লোন ল'ব পাৰে PPFৰ টকা কেনেকৈ উলিয়াব 6 বছৰৰ পিছত পাৰ্চিয়েল উইথড্ৰল কৰিব পাৰি 50% পৰ্যন্ত টকা উলিয়াব পাৰি চৰকাৰী নিয়ম অনুসৰি বছৰত এবাৰহে উইথড্ৰল কৰিব পাৰি লোন নললে উইথড্ৰলৰ সুবিধা লাভ কৰিব সহজ হয় PPF একাউণ্ট বন্ধ কেনেকৈ কৰিব 15 বছৰৰ পিছত একাউণ্ট বন্ধ কৰিব পাৰি আপুনি সকলো জমা আৰু সুদ সহ টকা উলিয়াব পাৰিব 15 বছৰৰ পিছত একাউণ্ট চলাই থাকিলেও সুদ লাভ হ'ব যদি কোনো জৰুৰী পৰিস্থিতিত অসুখ উচ্চ শিক্ষা NRI হৈ যোৱা হয় 5 বছৰৰ পিছত বন্ধ কৰিব পাৰি কিন্তু 1% সুদ কমিব PPFৰ নমিনেশ্যনৰ সুবিধা যিকোনো ব্যক্তিক নমিনি হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰি মাইনৰ থাকিলে অভিভাৱকক দায়িত্ব দিব লাগিব PPFৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ তথ্য 80C ধাৰাৰ অধীনত বছৰি 1.5 লাখ টেক্স ৰেহাই পোৱা যায় টেক্স ফ্ৰী মেচুৰিটি এমাউণ্ট
ৱেল্থ টেক্সৰ পৰা PPF exempted মহিলাৰ বিবাহৰ পাছত যদি সাৰনেম সলনি হয় PPF একাউণ্টত আপডেট কৰিব পাৰিব সো PPF সুৰক্ষিত লাভজনক আৰু টেক্স ফ্ৰী বিনিয়োগৰ এটা উত্তম মাধ্যম আপুনি যদি দীঘলীয়া সেভিংছৰ কথা ভাবিছে PPF একাউণ্ট খোলাৰ চিন্তা কৰিব পাৰে এইখিনিয়ে আছিল PPF একাউণ্টৰ বিষয়ে জানিব লগা গুৰুত্বপূৰ্ণ কথা ভিডিঅটো চাই ভাল পালে কাইন্ডলি লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি লব ধন্যবাদ